মই আজিও স্বৰচিত কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে তুমি মোৰ আত্মাত বাস কৰা। তুমি কেনে আছা? মোৰ জানিবলৈ খুব মন যায়। তোমাক লগ পোৱাৰ দিন ধৰি জানা, মই ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ। প্ৰথমে ভাবিছিলোঁ মোৰ কি হৈছে, পাছতহে গম পালোঁ মোৰ প্ৰেম হৈছে তোমাৰ সৈতে। তোমাক লগ পোৱাৰ দিনৰ পৰাই মোৰ মন, মগজু, আনকি তুমি মোৰ আত্মাত বাস কৰিছা। আজি অত বছৰে মই তোমাক মোৰ আত্মাত লৈ বাস কৰিছোঁ। তুমি মোৰ পৰা আঁতৰত থাকিব পাৰা, কিন্তু ভগৱানে তোমাক মোৰ পৰা আঁতৰত থাকিবলৈ কেতিয়াও নিদিয়ে। মোৰ বিশ্বাস আছে তোমাৰ ওপৰত, ভগৱানৰ ওপৰত। তোমাক পাবলৈ মই তোমাক চুব নালাগে, কাৰণ আমাৰ আত্মাৰ কাহানিবাই মিল হৈছে। তুমি চিন্তা নকৰিবা, শৰীৰৰ মৃত্যু হ'ব পাৰে, কিন্তু আমাৰ আত্মা সদায় একলগ হৈ থাকিব জনম জনমলৈ। ধন্যবাদ।